এয়া মোৰ ল'ৰা আৰু মই ভোট দিব যাব ওলাইছোঁ এয়া ভোটৰ কাৰণে আমি যাই আছোঁ এয়া ভোট গ্ৰহণ কেন্দ্ৰ আমি পালোঁ আৰু এয়া মই দেখুৱাইছোঁ মানে মানুহ বেছি নাই কাৰণ এতিয়া মানে ৰাতিপুৱাৰ সময় 9:30 বাজিছে সেইবাবে এতিয়া আমি ভোট দি ওলাই আহিলোঁ মোবাইল ভিতৰলৈ নিব দিয়া নাই সেইবাবে মই দেখুৱাব নোৱাৰিলোঁ কিন্তু যাই থাকোঁতে আমি কিছু ৰাস্তাৰ দৃশ্য মই দেখুৱাম এয়া আমি এতিয়া ঘৰলৈ উভতিছোঁ ঘৰত গৈ বাৰু আকৌ আপোনালোকক মই ভোট দি অহা চিনটো মই দেখুৱাম ভোট দি আহিলোঁ আৰু ইয়াৰ ৰাস্তাত বহু জাম লাগিছে কাৰণ ৰেল ক্ৰছিং ৰাস্তা হয় এইটো আৰু ইয়াতে ৰেল গৈ আছে তাতে আমি ৰখি এয়া দেখুৱাইছোঁ বহুত জাম লাগিছে গাড়ীবোৰ এনেকৈ ৰখি মই অকণমান দেখুৱাইছোঁ আপোনালোকক এতিয়া ৰেল গেট খুলি দিলে এতিয়া আমি আকৌ ঘৰলৈ গৈ আছোঁ এয়া আমি আহি ঘৰ পালোঁ এয়া মোৰ ল'ৰা ভোট দি আহিল আৰু ময়ো ভোট দি আহিলোঁ এয়া ডাঙৰ হ'ল ল'ৰা এতিয়া ভোট দিব পৰা হ'ল যিহেতুকে এয়া ময়ো ভোট দি আহিছোঁ এয়া দেখুৱাইছোঁ আপোনালোকক ভোট দি আহিলোঁ আমাৰ নিজৰ কৰ্তব্য যি আছিল আমি পালন কৰিলোঁ কিন্তু এতিয়া আমি আশাবাদী আমি নিজেই কৰিব একো নোৱাৰোঁ মাত্ৰ কয় যে এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ আমি সকলোৱে যদি ভোট নিদিওঁ তেতিয়াহ'লে কোনেও নিজিকে সেইকাৰণে আমি আশা কৰিছোঁ যোনেই নিজিকক আমি সকলোৱে যে শান্তিত থাকিম ইয়াৰ বাবে যোনেই যোগ্য হয় সিয়ে জিকক আৰু যোনে নিজিকক কিয় আমি যাতে সকলোৱে এটা শান্তিৰ এটা ভাল উশাহ ল'ব পাৰোঁ সেয়ে কামনা কৰি আজিলৈ এৰিছোঁ বাই বাই